तीजটো হৈছে নেপালীসকলৰ এটা পৰম্পৰাগত উৎসৱ। तीज উৎসৱটো এনেকৈ পালন কৰা হয়, মানে গোটেই বাৰিষাত ছোৱালীবিলাকে সকলোৰে ছোৱালী বোৱাৰীবিলাকে ঘৰত কাম কৰি হয়ৰাণ হৈ থাকে। সেই বাৰিষা বতৰ যোৱাৰ লগে লগে এই तीज উৎসৱটো পালন কৰা হয়। আৰু সকলো ছোৱালীবিলাকক বিশেষকৈ মাকৰ ঘৰত নিমন্ত্ৰণ কৰা হয় আৰু নিমন্ত্ৰণ কৰি তেওঁলোকক মানে এটা পুষ্টিৰ আহাৰ প্ৰদান কৰা হয়। সেইটোকে দৰ বুলি কোৱা হয় নেপালীত। দৰ মানে মজবুত খানা, আৰু মজবুতকৈ খাবৰ কাৰণে এনেকৈ প্ৰস্তুত কৰা হয়। লগতে তেওঁলোকক মানে বস্ত্ৰ কিবা কিবি দানো কৰা হয়। সেইকাৰণে মাকৰ ঘৰত নিমন্ত্ৰণ কৰি অনা হয় বিয়া হোৱা ছোৱালীবিলাকৰ কাৰণে। আকৌ এই तीজতে আমি আকৌ উপবাস এটা লোৱা ছিষ্টেম আছে। উপবাসটো কিবা ভাদ মাহৰ তৃতীয়াৰ দিনাখন উপবাস লোৱা হয়। সেই উপবাসৰ দিনাখন আমি পানীও নাখাই মানে ব্ৰতটো পালন কৰোঁ। সেইটো হৈছে পানী নোখোৱাটো এইটো চাইণ্টিফিকেলি কিবা আছে, মানে আগদিনা বহুত প্ৰচুৰ প্ৰ'টিন খুৱাই দিয়ে। সেইকাৰণে সেই প্ৰ'টিনটো হজম হ'বৰ কাৰণে, অসুস্থ নহ'বৰ কাৰণে পানীও নোখোৱাকৈ ব্ৰত লোৱা হয়। আৰু যিবিলাকে বিয়া হৈছে তিৰোতা, তেওঁলোকে নিজৰ স্বামীৰ দীৰ্ঘায়ুৰ কাৰণে ব্ৰতটো উপবাস কৰে। আৰু যিবিলাক ছোৱালীবিলাকে লয়, যিবিলাকে বিয়া হোৱা নাই, তেওঁলোকে শিৱৰ দৰে মানে ধুনীয়া স্বামী পাবৰ কাৰণে তেওঁলোকে ব্ৰত লয়। আৰু এই ব্ৰতটো মানে এই সতী দেৱীয়ে যেতিয়া শিৱক মানে স্বামী হিচাপে পাম বুলি তেওঁ মানে সেই ব্ৰতটো সেইদিনা আৰম্ভ কৰিছিল। সেই পূজাকে লৈ আমাৰ মহিলা সমাজত সেই পৰম্পৰাটো চলি আছে। ধন্যবাদ। মানে আজি আমাৰ এই চৰাইখলা এম ই স্কুলত মানে আমাৰ দ্বিবাৰ্ষিকী মানে तीज সমাৰোহ চলি আছে। আমি সকলো মহিলাই মিলি একেলগে মানে উদযাপন কৰি আছোঁ। এইটো মানে আমাৰ দ্বিতীয় বছৰ হ'ল। যোৱা বছৰো কৰিছিলোঁ আৰু আগন্তুক আমি এনেকৈ ভালকৈ কৰি থাকিম। সেইটোৱে আৰু আমাৰ এইটো মহিলাসকলৰ মানে বিশেষকৈ মানে গোৰ্খাসকলৰ মহিলাসকলে এইটো तीजটো মানে বহুত ভাল এটা কিবা প্ৰগ্ৰাম। ইয়াত মানে চবেই মহিলাসকলে অংশগ্ৰহণ কৰে, পুৰুষেও কৰে, কিন্তু বিশেষকৈ মহিলাসকলে ব্ৰত ৰাখে। এইটো মানে সেইটোৱে আৰু ইয়াত চব আজি আমি মানে ডান্স প্ৰগ্ৰাম কৰিছোঁ আৰু 70 বছৰৰ ওপৰত বৃদ্ধাসকলক মানে মাইকীসকলক আমি মাসকলক সম্বৰ্ধনা জনাইছোঁ। আৰু লগতে আমি আৰ্ট কম্পিটিশ্যন ৰাখিছোঁ, ডেন্স ৰাখিছোঁ। তাতে আৰু বহুত আছে আৰু কিবা কিবি আৰু চলি থাকিব। এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। তেনেকুৱা নহয় আৰু ক'লেও বেয়া নহ'ব আৰু চলিছে, যিহেতু আৰ্ট চলিছে আমাৰ বহুত কিবা কিবি। ইয়াতে ক'ব গ'লে আৰু 300-400মান হৈ যাব আৰু চবটো আমাৰ খালি মহিলাৰ কাৰণে। আমি যিমান আছে ভাই ভণ্টি সকলো মহিলাবিলাকক আমাৰ দাদা ভাইয়ে নিজে মাতি আমাক দৰ খোৱা বুলি কয়। আমাৰ নেপালীত দৰ খোৱা, এইটো খুৱাব আৰু নাচিব, গানা কৰিব এইবিলাকে। আৰু সকলো মহিলাবিলাকে নাচ গান কৰিব। আৰু আজি আমাৰ প্ৰথম কাৰ্যসূচী হৈছে বত্তি প্ৰজ্বলন। তাৰপিছত হ'ল আমাৰ নাট্য, এই যে ছোৱালীবিলাকে নাচিছে, সম্বৰ্ধনা জনাইছে। আৰু আমাৰ যিমান আছে 70 বছৰ আপ মহিলাবিলাকক আমি সিহঁতকো সম্বৰ্ধনা জনাইছোঁ। আৰু আমাৰ বুজুৰ্গ যিমান আছিল গামবুঢ়া আৰু গাঁৱৰ বিশিষ্ট ব্যক্তি, সিহঁতক আমি খদা দি আমি সম্বৰ্ধনা জনাইছোঁ। আৰু ইয়াত নাচ আৰু আৰ্ট এইবিলাক কম্পিটিশ্যন চলি আছে আৰু চলি থাকিব। আজি নহয়, আজিও চলিব, কালিও চলিব। আমাৰ 5-6 দিনলৈকে আমাৰ तीज প্ৰগ্ৰাম থাকিব। আমাৰ এই আজিৰ দিনটো আমাৰ দ্বিতীয় বাৰ্ষিক আমাৰ হৰিতালিকা तीज সমাৰোহ আৰু দৰখানি বুলি আমাৰ এটা পৰৱ আছে, এইটো কৰি আছোঁ। আজি সকলো ভাই ভণ্টিক আমি খুৱাম। তাৰপিছত আমাৰ এনেকৈ নাচ গান চলি থাকিব। আমি এই মানে বস্তুটো আমি এই আমাৰ গোৰ্খাৰ মহিলাবিলাকৰ এই দৰ খোৱা আৰু तीज হৰিতালিকাটো আমি ষ্টেট লেভেল আৰু
ইণ্টাৰনেশ্যনেল লেভেল আমি নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেল লেভেল এইটো লৈ যাম বুলি আমি আশা ৰাখিছোঁ আশাবাদী আৰু এইবাৰ যেনে ভাল হোৱা নাই যদিও আগতীয়াকৈ এই থাকি ভাল কৰিম আৰু ভাল কৰি আমি আগুৱাই যাম আমি ষ্টেট আৰু চেণ্ট্ৰেল আৰু ইণ্টাৰনেশ্যনেললৈকে আমি এইবিলাক মানে কিটো লৈ যাম প্ৰগ্ৰামটো আমাৰ এই 30 প্ৰগ্ৰামটো আমি সকলো আমাৰ গোৰ্খালী বাই ভনী আৰু মা বোৱাৰী আৰু ছোৱালীবিলাকক আমি কৈছোঁ আমি এইবিলাক কি কৰিব নালাগে পালন কৰিব লাগে আৰু এইবিলাক আমি অৱহেলা কৰিব নালাগে আমি বজাই ৰাখিব লাগে বুলি আমাৰ গোৰ্খালী সাজ পোছাক বজাই ৰাখিব লাগে বুলি আমি অনুৰোধ কৰি আছোঁ ইয়াৰ দ্বাৰা যে আমাৰ প্ৰত্যেক নেপালী বস্তিতে এনেকৈ হওক বুলি আমি আশা কৰি আছোঁ